যে জুবিনৰ জন্মস্থানতে সময় লাগিছিলে তেতিয়া গৰিমাৰ মুভমেণ্ট আছে 2000 কৰোঁতে গৰিমাই ক'লে যে তেওঁ মানে অলপ মানে ভেকাহি মাৰিলে তেওঁ জলৰাশিত শনি যেতিয়া আহিব মানে ক'ৰবাত দেখে তেতিয়া আকৌ ঠিক 32টা ষ্টেচন আকৌ এটা মহাপ্ৰলয় আছে আৰু এতিয়া মানে যিটো হৈ গ'ল এই বছৰতে আৰু হ'ব লগা 27 মে'লৈকে ভয় আছে 27 মে'লৈকে ভয় আছে আৰু মানে আপুনি কৰিব বিচাৰিছে যে 2029 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছে নমস্কাৰ আনফিল্টাৰ টক উইথ মামনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ চেনেলৰ অতিথি হৈছে জ্যোতিষ সম্ৰাট দিব্যজ্যোতি শইকীয়া তেখেতৰ লগত অকণমান কথা পাতিম তেখেতৰ বিষয়ে অসমৰ বহুতে জানেই তেখেতে বহুতকেইটা ভৱিষ্যতবাণীও কৰি গৈছিলে গতিকে আহক তেখেতৰ লগতে কথা পাতোঁ আৰু কি কথা পাতোঁ আপোনালোকে শেষলৈকে চাই থাকিব আপোনাক প্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনাৰ বিষয়েতো শুনিয়ে থাকোঁ বা আপুনি বহুতকেইটা ভৱিষ্যতবাণীও কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে 15 বছৰলৈ হৈ থাকিব জুবিন গাৰ্গৰ যিটো মৃত্যুৰ কথাও কৈছিলে সেই বিষয়ে অকণমান কওকচোন কেনেকৈ আপুনি মানে ধৰক ইমান একুৰেট কৰিব পাৰে বা বিশ্বাসযোগ্যকৈ ভৱিষ্যতবাণী এটা কৰিব পাৰে কেনেকৈ কৰিব পাৰে অকণমান জানিব বিচাৰিম নমস্কাৰ গতিকে কি ব্যক্তিজনৰ যদি সঠিক জন্মৰ চন তাৰিখ সময় পোৱা যায় তেওঁৰ তথ্য পূৰ্বজন্মৰ কৰ্মফল ওলাই যায় অৰ্জুনক এতিয়া আহোঁ জুবিনৰ কথা যিহেতু জুবিনৰ সম্পৰ্কে সুধিছে জুবিনক মই লগ পাইছিলোঁ 2005 চনত তেজপুৰত 2005 চনৰ নৱেম্বৰ মাহত জুবিনক লগ পাওঁতে মই জুবিনৰ তেওঁ জন্মস্থানতে সময় বিষয়ে সুধিলোঁ কওঁতে তেওঁ ক'লে যে মোৰ তাত নাই আপুনি গৰিমা গাঁৱক ফোন কৰক গৰিমাক ফোন কৰক নহ'লে বেদৱতৰ পৰা আমাৰ সময়ত তেওঁক ফোন কৰক তাৰপিছত মই পিছদিনাখন গৰিমাক বেদৱতৰ পৰা ফোন কৰোঁতে গৰিমাৰ ফোন নম্বৰ দিলে গৰিমাক ফোন কৰিলোঁ গৰিমাক ফোন কৰোঁতে যে জুবিনৰ জন্মস্থানতে সময় লাগিছিলে তেতিয়া গৰিমাৰ মুভমেণ্ট আছে 2005 চনৰ নৱেম্বৰ মাহত আহিলে তাৰপিছত মই ফোন কৰোঁতে গৰিমাই ক'লে যে আপুনি ক'ৰবাত ক'লে মই তেজপুৰৰ কৈছোঁ অসমৰ গতিকে আপুনি কিয় লাগে মই এইবোৰ ৰিচাৰ্চ কৰি আছোঁ তাৰপিছত তেওঁ মানে অলপ মানে ভেকাহি মাৰিলে তেওঁ কৈছে যে এইবোৰ আমি বিশ্বাস নকৰোঁ জুবিনে বিশ্বাস কৰোঁ জুবিনে কৰ্ম বিশ্বাস কৰে মই কৈছোঁ কৰ্ম বিশ্বাসত পৃথিৱীত ছেটিং হৈ আছে পৰতো আদি কৰি পৃথিৱীত সকলো জীৱ এইটো নিয়ন্ত্ৰণ এজন আছে নিয়ন্ত্ৰণ চলাই আছে তেওঁ আমাক চলাই আছে গতিকে মানিবই লাগিব যিটো আমাৰ জ্যোতিষৰ এইটো আচলতে বিজ্ঞানসন্মত প্ৰমাণ পোৱা যায় গতিকে 1000 বছৰ আগতে ঋষিমুনিসকলৰ দান ফুটাই পাইছোঁ গতিকে আমি ইউটিলাইজ কৰিছোঁ বা কৰিব লাগে অৰ্জুনক মই বিচাৰিলোঁ তেওঁ মানে বহুত কেহনীয়াকৈ দিলে তেওঁ দিছিলে যে 1971 চনৰ 18 নৱেম্বৰত দিনৰ 12:15 জুবিনৰ জন্ম হৈছিলে আপুনি লিখক আপুনি নোট কৰি পেলাই মই থলোঁ পাছত মই দুমাহ পিছত ফোন কৰিলোঁ যে জুবিনৰ মানে বেয়া সময় আৰম্ভ হ'ব 7 চনৰ পৰা গতিকে সাৱধান তেওঁ কৈছে আপুনি কি কৰে কৰক আমি বিশ্বাস নকৰোঁ মই তাতে সামৰিলোঁ তাৰপিছত 7 চনৰ 13 ফেব্ৰুৱাৰী আমাৰ এখন পেপাৰত মই লিখিলোঁ যে জুবিনৰ কালপুৰুষৰ প্ৰভাৱ জুবিন গাৰ্গ আছে বা আগন্তুক দিনত জুবিন মানে কি ঘাতকৰ লক্ষ্য হ'ব তাৰপিছত সেইখন আমাৰ এখন পেপাৰত 2007 চনৰ 13 ফেব্ৰুৱাৰীত আমাৰ এখন পেপাৰত ওলাই গ'ল যে কালপুৰুষৰ প্ৰভাৱ জুবিন গাৰ্গ গতিকে সাৱধান থকা উচিত তাৰপিছত যোৱা গ'ল তাৰপিছত মই তাতে সামৰিলোঁ তাৰপিছত মই আকৌ ফোন কৰিলোঁ ঠিক 10 ফেব্ৰুৱাৰীত ফোন কৰোঁতে একে কথা ক'লে তাৰপিছত মই বাদ দিলোঁ তাৰপিছত 2021 18 নৱেম্বৰত মিডিয়া ওচৰত ক'লোঁ যে জুবিনৰ আগন্তুক দিনত জুবিনৰ মানে ঘাতকৰ লক্ষ্য হ'ব অসমত চন্দ্ৰ নিশ্চিত হোৱাৰ কাৰণে বিশেষ ব্যক্তিয়ে বিপান কৰাৰ মৃত্যু ঘটাব তাৰপিছত সেইটো আছিল সাক্ষাৎটো আছিল 2021 18 নৱেম্বৰ তাৰপিছত যোৱাটো তেওঁ এইটো প্ৰমাণ হ'লেই গতিকে সঠিক জন্মস্থানতে সময় হ'লে সঠিককৈ ওলাই যায় এইখিনিতো গম পালোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে কওক 10 বছৰ হ'লে আপুনি 15 বছৰ গেৰাণ্টি দি থৈছে অলৰেডি হয় নহয় হয় কওক এতিয়া মই 2008 চনৰ 6 জুনত তেওঁ কাহিলীপাৰা ঘৰত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাহিলীপাৰা ঘৰত দেউতাক যেতিয়া জীয়াই আছে তেতিয়া মই ৰাতিপুৱা 9:45 তেওঁ ঘৰত পাই গৈছিলোঁ কাহিলীপাৰা ঘৰত 2006 চনৰ 8 চনৰ 6 জুনত তেতিয়া তেওঁ সুশান্ত বিশ্ব শৰ্মা মানে দিগন্ত বিশ্ব শৰ্মা আছিলে দ্বিতীয়জন কি পুলিচৰ তেওঁ DSP বৰ্তমান SP তেওঁ তেতিয়া আছে দেউতাক আছে দেউতাকে আমাৰখন পেপাৰখন আগফালে পঢ়ি পেলাই পঢ়ি আছে মই তেতিয়া গৈ পালোঁ তাৰপিছত মোৰ চিকিউৰিটিয়ে মোক যাব দিলে গ'লোঁ নমস্কাৰ দি পেলাই তেওঁ ক'লোঁ যে দেউতা মই আপোনাৰ ওচৰত আহিছোঁ বোলে কিয় বাপু কোৱা বাপেকটো দেউতাকে তেওঁক খুব সাদৰে মানে বহিব দিলে তাৰপিছত মই তেওঁক সুধিলোঁ যে আপোনাৰ ল'ৰাটো এদিন অসমৰ ভোটাৰ গোটেই ভাৰতবৰ্ষৰ ভোটাৰ হৈ পৰিব গতিকে দিনক মই জ্যোতিষৰ পৰা ৰিচাৰ্চ চলি আছে গতিকে আপোনাৰ ল'ৰাৰ জন্মস্থানতে সময় লাগিছিলে
তাৰপিছত আৰু বোপা এতিয়া ল'ৰা আছে এম এল অঞ্চলত, গতিকে তুমি পাই তাত গ'লে ভাল আছিলে, ৰচোন আছে নেকি? ভিতৰত গ'ল। যাওঁতে হিমন্ত বিশ্ব শৰ্মাৰ এই ভাইকনে তেওঁ ভাতৃ এই যে এছ পি যে তেতিয়া তেওঁ ক'লে যে তেওঁ ভিতৰৰ পৰা গড়গড়ীয়া মাতেৰে ক'লে যে কোন সংশ্লিষ্ট ব্যক্তি আহিছে, তাক এম এল এ যাব দিয়ক। তাৰপিছত আৰু মই বহিলোঁ। তেওঁ ওলাই আহোঁতে মই ক'লে এগিলাচ পানী দিয়ক, পানী খাওঁ। তেওঁ পানীগিলাচ আনিলে। তাৰপিছত দেউতাক ভিতৰলৈ গৈ উভতি আহিলে যে বাবু তুমি পাৰিলে তেওঁ এম এল এ যোৱা। তাৰ আগতে দেউতাকে ক'লে যে ইয়াৰ জন্ম হৈছিল যোৰহাটত 1969 চনৰ 1 ফেব্ৰুৱাৰী ৰাতিপুৱা 4:00 জন্ম হৈছিলে। তাক মোক কৈ দিলে দেই, দেউতাক কৈ দিলে। কথাৰ কৈ পেলাই ভিতৰলৈ গ'ল। তাৰপিছত তেওঁ দিগন্ত বিশ্ব শৰ্মা কৃষ্ণ বিশ্ব শৰ্মা তেওঁ এছ পি যে তেওঁ সেই অলপ হেৰি কৰাৰ কাৰণে তেওঁ গুচি আহিলে। তাৰপিছত মই যিহেতু পায়ে গ'লোঁ যে 1969 চনৰ 1 ফেব্ৰুৱাৰী দিনৰ ৰাতিপুৱা 4:00 জন্ম হৈছিল যোৰহাটত, সেইখিনি পাই যোৱাৰ পিছত মইতো পাই গ'লোঁ। তাৰপিছত তেওঁ চূড়ান্ত বিশ্ব শৰ্মা এই এছ পিজনে ক'লে যে আপুনি আহিছে হওক, আপুনি কিন্তু গঠনমূলক চিন্তা কৰিব দেই। মই নাই মই গঠনমূলক চিন্তা কৰিম, যিহেতু ৰিচাৰ্চ চলি আছোঁ, গতিকে মই আপোনাক দৰকাৰ গতিকে আপোনাক সময়ত উত্তৰ দিম বাৰু। তাৰ সামৰিলে মই আহিলোঁ। তাৰপিছত মই 2021 চনৰ মে' মাহত মই ভৱিষ্যতবাণী কৰিছোঁ ন, মই প্ৰথম কৰিছিলোঁ হেৰিয়াত আপোনাৰ 2021 আপোনাৰ হেৰিয়াত 2021 আপোনাৰ মে' মাহত মই কৈছিলোঁ যে হেৰি তেওঁৰ ৰাশি যিহেতু জলৰাশি, অসমৰ জলৰাশি, গতিকে অসমত দল বাগৰিলে ভাল। যিহেতু তেওঁৰ ৰাশি চক্ৰৰ মতে জলৰাশি হৈ তেওঁৰ ককট ৰাশি হৈছে, গতিকে তেওঁৰ ৰাশি চক্ৰত বিগত 14 চনৰ পৰা 34 চনৰ যোৰলৈকে তেওঁ শুক্ৰ দশা চলি শুক্ৰ 3 চনত ভাতৃ বন্ধু প্ৰকল্প শুক্ৰ উচ্চ হোৱাৰ কাৰণে তেওঁ জীয়াভাগে ৰাস্তাই দিব। আৰু সেই শুক্ৰ দশা চলাৰ কাৰণে তেওঁ কৰ্মক্ষেত্ৰত চমৎকাৰ সৃষ্টি কৰিছে, আৰু তেওঁ চমৎকাৰ সৃষ্টি কৰিব তেওঁ আদৰ সন্মান পাইছে। ঠিক IAS IPS ৰাজনীতি উকিল আৰ্মিৰ ক্ষেত্ৰত যদি চোৱা যায় 3rd হাউচ চাই 6th হাউচ চাই, গতিকে 3rd হাউচত তেওঁ শুক্ৰ উচ্চ হৈ আছে আৰু 6th হাউচত তেওঁ অধিপতি বুধ লগ্ন বহিছে, সেইকাৰণে তেওঁ জীয়াভাগে ৰাস্তাই হৈছে। গতিকে তেওঁ ৰাশি চক্ৰত 34 চনৰ আপোনাৰ 14 চনৰ পৰা 34 চনলৈকে ৰাজহ সময় চলিছে। আনকি মই 23 চনৰ ডিচেম্বৰত কৈছোঁ যে 23 চনৰ ডিচেম্বৰত মই গোটেই মিডিয়া হলত কৈছিলোঁ যে তেওঁ 2029 মই কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এতিয়া সিদ্ধান্ত কৰিছে, মই কিন্তু তেতিয়াই ক'লোঁ যে 29 এতিয়া ওৱান নেশ্যন ওৱান ইলেকশ্যন তেতিয়াই কৈছে, কিন্তু মই 2023 ডিচেম্বৰত কৈছোঁ যে 29 তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যুগ আছে, যিহেতু তেওঁ ৰাশি চক্ৰত ষষ্ঠত তেওঁ ৰাহু নিজভংগ ৰাজযোগ হ'ব। মানে আপুনি কৰিব বিচাৰিছে যে 2029 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী আগতীয়াকৈ কৈছে, গতিকে আপোনালোকেও চাই থাকিব, মনত ৰাখিব। হয়তো মই কৈছিলোঁ আপোনাৰ 2023 চনৰ ডিচেম্বৰত, যিনো সেইটো গোটেই মিডিয়াত ওলাই গৈছে। তেওঁ কি কাৰণে তেওঁ তেতিয়া শুক্ৰ দশা চলি আছে, আৰু তেওঁ ঠিক হেৰিয়াৰ পৰা আপোনাৰ 29 মাৰ্চৰ পৰা তেওঁ আৰম্ভ হ'ব তেওঁৰ বৃহস্পতি শনিৰ শুক্ৰ মহাদশাত বুধৰ দশাত বুধ তেওঁৰ লগত আছে, আৰু বৰ্ষ চকত বুধ নিজভংগ ৰাজযোগ হ'ব, ষষ্ঠত ৰাহু আহিব, দ্বিতীয়ত মংগল বৃহস্পতি আহিব, দশত শনি নিজ হ'ব, আৰু ঠিক এই নৱগ্ৰহৰ তেওঁ বলত নৱগ্ৰহৰ মানে সুদৃষ্টি বলত তেওঁ 2029 মানে মাৰ্চৰ পৰা তেওঁৰ ৰাজযোগ সময় চলিব, আৰু তেওঁ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নাম তেওঁ হয়তো ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে, আৰু সেইখিনি তেওঁ জীয়াভাগে ৰাস্তাই আহিব। কি কাৰণে তেওঁ 3rd হাউচত মংগল বৃহস্পতি আহিব, আৰু শুক্ৰত উচ্চ হ'ব, ষষ্ঠ ৰাহু নিজভংগ ৰাজযোগ হ'ব, গতিকে মানে আনএক্সপেক্টেড গেইন হ'ব, গতিকে এইখিনি সময়ত তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে। এতিয়া এইখিনিতো গম পালোৱেই, আৰু আজি এতিয়াৰ মানে যিটো পৰিস্থিতি হৈ আছে, বানপানী এইবাৰ আমাৰ অসমখন একদম জুৰুলা কৰি দিলে নহয় জানো, গতিকে হোৱাখিনিতো হৈ গ'ল, আৰু হ'ব লগা আছে নেকি, বা অসমৰ পৰিস্থিতি কেনেকুৱা হ'ব, বিপদ আপদ এনেকুৱাবোৰ অকণমান কৈ দিয়ক, কাৰণ এইবাৰ বহুত ক্ষতি হৈছে মানুহৰ। সেইকাৰণে বৰ্ষ চকত শনি আপোনাৰ জলাধিপতি হৈছে, শনি আছে মীনত, অসমৰ ৰাশি হৈছে জলৰাশি কৰ্কট, দুয়োটা জলৰাশি গ্ৰহ, গতিকে শনিৰ প্ৰতীকটো হৈছে উত্থান পাতাল, এই উঠাই দিব নমাই দিব, কোনোবা জেগাত খৰাং হৈ যাব, কোনো জেগাত বানপানী হৈ যাব। যিহেতু আমাৰ জলৰাশি গ্ৰহ জলৰাশি ৰাশি হৈছে আমাৰ অসম কৰ্কট ৰাশি, আৰু জলৰাশিত শনি বহি থকাৰ কাৰণে এইবছৰ মানে এই আনএক্সপেক্টেড, শনিয়ে সদায় আনএক্সপেক্টেড মানে অপ্ৰত্যাশিত কিছুমান ঘটনা ঘটায়, গতিকে হোৱাটো এইটো আগতে ছেটিং হৈ আছে, গতিকে কাৰণ কোনো মানে নোহোৱা ঠাইত হৈ পেলাই 85 বছৰ মূৰত দিছে, 85 বছৰ মূৰত প্ৰলয়ংকাৰী একদম। এতিয়াতো ধৰক আজি মই যেতিয়া মানে বৰ্তমান যিটো সময়ত মই ইণ্টাৰভিউ কৰি আছোঁ 32 চন আছে, 32 চনত
আকৌ 32 চনত তেনেকুৱা এটা 32 চন প্ৰলয়ংকাৰী হ'ব পাৰে 32 চন হয়তো 33 চন 32 বা 34 চনত আকৌ হ'ব আকৌ হ'ব কাৰণ এতিয়াও মানুহ উদ্ধাৰ হ'বই পৰা নাই খুব বেছি হেৰি হৈছে সেইকাৰণে জানিব বিচাৰিছোঁ জলৰাশিত শনি যেতিয়া আহিব মানে কৰ্কট ৰাশিত তেতিয়া আকৌ ঠিক 32-33 চন আকৌ এটা মহাপ্ৰলয় আছে আৰু এতিয়া মানে যিটো হৈ গ'ল এই বছৰতে আৰু হ'ব লগা আছে অহা বছৰ আকৌ হ'ব অহা বছৰ জলৰাশিত শনি বহি থাকিবতো অহা বছৰ আপোনাৰ জুন মাহত আপোনাৰ শনি আহিব গোটেই চিন্তা কৰা নাই এইটো আকৌ আছে 32-33 চনত আছে আৰু মানে এতিয়া এইটোয়া ধৰক এতিয়া জুলাই শেষেই হ'ল আজি জুলাই 27 তাৰিখ মানে আহি থকা চাব গ'লে আপোনাৰ 27 মে'লৈকে ভয় আছে 27 মে'লৈকে ভয় আছে আৰু আনএক্সপেক্টেড কিবা দুৰ্যোগ হ'ব পাৰে পানীয়ে দুৰ্যোগ মানে জলৰাশিত শনি বহিছেতো সেইকাৰণে হয় গতিকে অসমবাসী আপোনালোকো সাৱধান থাকিব মই তেখেতৰ ওচৰত আহিলোঁ অকণমান যিহেতু তেখেতৰ বিষয়ে শুনিও থাকোঁ আৰু তেখেতৰ ভৱিষ্যতবাণীবোৰ সত্য বুলি প্ৰমাণিত হয় সেইকাৰণে মই মানে অসমৰ এই পৰিস্থিতিটো দেখি পেলাই মই বোলো অকণমান সোধোঁ আৰু অসমবাসীকো অকণমান সজাগ হ'ব পাৰিব যে এনেকুৱা প্ৰলয়ংকাৰী আৰু হ'ব পাৰে বুলি যিহেতু তেখেতৰ যোগ আছে হ'ব পাৰে গতিকে আপোনালোক সকলো সাৱধানে থাকিব আৰু আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ ব্যস্ততাৰ মাজত মোক ইমানখিনি সময় দিলে এখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব পাৰ্চনেলি আপোনালোকৰ কিবা চোৱাব বিচাৰিলেও যিকোনো ক্ষেত্ৰত সহায় ল'ব পাৰিব মই নম্বৰ আৰু এড্ৰেছটো বাৰু দি দিম গতিকে কোনোবাই যদি ইচ্ছা কৰে তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকৰ ভাগ্য চক্ৰ বা এনেকুৱা ধৰণৰ চোৱাব পাৰিব আৰু পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ